সকলোকে নমস্কাৰ জনাইছোঁ আৰু এইটো ভিডিঅ' হৈছে মই যোনদিনাখন মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ সেইদিনাখনৰে ভিডিঅ' আৰু আজি আপোনালোকৰ আগত মই ভইচ অভাৰ কৰি পেলাই প্ৰস্তুত কৰিছোঁ আৰু মই যিমানকণ মহামৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে জানো সিমানকণ আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম। বহুত বেছি নাজানো বাৰু, অলপমান জানো আৰু যদি কিবা ভুল হয় আপোনালোকে শুধৰাই ল'ব। মহামৃত্যুঞ্জয় মন্দিৰ হৈছে ভগৱান শিৱক উপাসনা কৰা এক মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাত ভেৰভেৰী গাঁও পুৰণি গুদামত অৱস্থিত, যি গুৱাহাটীৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত অৱস্থিত। এই মন্দিৰটো তাৰ স্থাপত্যশৈলী দৃষ্টিকোণৰ পৰা বিশেষ, কাৰণ ই শিৱলিংগৰ ৰূপত নিৰ্মাণ কৰা হৈছে। এইটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ শিৱলিংগ, যাৰ উচ্চতা 126 ফুট। এই বৈশিষ্ট্যই মন্দিৰটোক অন্যান্য আৰু ভক্তসকলৰ বাবে অতি আকৰ্ষণীয় কৰি তুলিছে। বহুত বেছি নাজানো, যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই ল'ব। সদায় ভাবি থাকোঁ যে মন্দিৰ ভাগলৈ যাম বুলি, কিন্তু অসমীয়াত এষাৰ কথা আছে নহয়, আপুনি কেতিয়াবা যাম বুলি ক'লেও যাব নোৱাৰে, যেতিয়া ভগৱানে আপোনাক নামাতে তেতিয়া আপুনি যাব নোৱাৰে, তেনেকুৱা নিচিনা কথা। সেইটো ৰাস্তাতে প্ৰায়ে অহা যোৱা কৰোঁ, কিন্তু আজিলৈকে সোমোৱা নাছিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম, কিন্তু সেইদিনাখন ভগৱানে মিলালে আৰু তেখেতক দৰ্শন কৰি আহিলোঁ। সকলোৰে মই আপোনালোকেও যদি ভাবিছে মনত কিবা, আপোনালোকৰো আশা পূৰ্ণ হওক আৰু ময়ো যেনেকৈ ভগৱানৰ ওচৰত যি মনোবাঞ্ছা লৈ পেলাই গৈছোঁ মোৰো আশা পূৰ্ণ হওক। আৰু সঁচাকৈ মনটো বহুত বেছি ভাল লাগিলে তেখেতৰ দৰ্শন কৰি। আৰু আপোনালোকে সঁচাকৈ গৈ চাবচোন, বহুত বেছি ভাল লাগে যেতিয়া ভিতৰখনত সোমাব নহয়, মনটো ইমান পবিত্ৰ লাগে আৰু যি মনোবাঞ্ছা লৈ যায় সকলোৰে মনোবাঞ্ছা যেন সিদ্ধি হয়। আৰু ময়ো যি মনোবাঞ্ছা লৈ গৈছোঁ তেখেতৰ ওচৰত, তেখেতে যেন সিদ্ধি কৰে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। মই দুদিনমানৰ আগত যেতিয়া মই মন্দিৰলৈ গৈছিলোঁ তেতিয়া মই দুটামান ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰিছিলোঁ, কিন্তু ভিডিঅ'কেইটাত কপিৰাইট লাগিলে, কাৰণ কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পোৱাৰ পাছত যদি গানৰ ভিডিঅ' দিয়া হয় তেতিয়া কপিৰাইট দি দিয়ে হয়তো চাগে ফেচবুকে, নাজানো মই ইমানটো। আজি প্ৰায় বহুতখিনি ভিডিঅ' মই ডিলিট কৰিব লগা হ'ল দুৰ্ভাগ্যবশতঃ। তথাপিতো মই আপোনালোকৰ ওচৰত আজি এনেকৈ ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। আপোনালোকে যদি কিবা ভুল হৈছে